Hello everyone, welcome back to my channel. অন্য এটি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হয়। তো আজি চিনেমা চাবলৈ বুলি গৈ আছোঁ আমাৰ মৰাণৰে আমাৰ টাউনৰে চিনেমা হলটোত। তো বহুত দিনৰ পৰা ভাবি আছিলোঁ চাম একেবাৰে টাইম হোৱা নাছিল। তো প্ৰথমে গৈ কফি দুটা আৰু নাচোচ দুটা লৈ এফালে আহিলোঁ বহিলোঁ আৰু কোনখন চিনেমা চাইছোঁ বাৰু ক'বচোন আপোনালোকে। তো অকণমান গম পাইছেই চাগে দেখি মই ইয়াত সাউন্ডটো দি দিয়া নাই নহলে কপিৰাইট আহি যাব যে সেইকাৰণে বেয়া নাপাব আৰু তো চাব্বাখন চাই আছোঁ ভিকি কৌশল আছে যে আৰু ৰশ্মিকা মন্দানাৰ এখনে চলি আছিল তো সেইখনে চালোঁ প্ৰথম অকমান বৰ হ'ব পাৰে কিন্তু এইটো মিনিংফুল চিনেমাই হয় আৰু হিটে হৈ আছে বাৰু ইয়াত মোগল আৰু মহাৰাষ্ট্ৰৰ যোনটো এটা ফাইট হৈছিল তাহাঁতৰ ৱাৰ এটা হৈছিল একদম আগৰ দিনৰ সেইটো দেখুৱাইছে ইয়াত তো প্ৰথম অকমান বৰিঙে লাগিছিল বাৰু কিন্তু পিছলৈ বহুত ভাল লাগিল আৰু অকমান দুখো লাগিল কেনেকে কি হ'ল মাৰামাৰি হ'ল ইমান মানুহ মৰিল তো আমি বহুত দিনৰ পৰাই ভাবি আছিলোঁ এখন চিনেমা চাম বুলি কিন্তু আজি হ'লগে আৰু তো সেয়াই আৰু ইউটিউবত যদি মোৰ নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজত চাই আছে যদি প্লিজ মোৰ পেজটো ফ'ল' আৰু লাইক কৰি দিব তো সেয়াই আৰু চাই মেলি এতিয়া ইণ্টাৰভেল দিলে কাৰণে অকণমান ওলাই আহিলোঁ ওলাই মেলি আকৌ পপকৰ্ন ল'লোঁ এটা আৰু কফি ল'লোঁ আৰু 2 কাপ কাৰণ বহুত ভাগৰো লাগি আছিল সেইদিনাখন আৰু ভোকো লাগি আছিল ভাতটো খোৱা নহ'ল ভালছে সেইদিনাখন ডাইৰেক্ট কলেজৰ পৰা আহিয়ে আৰু আহিলোঁ চাবলৈ বুলি চাই মেলি এতিয়া এফালে ওলালোঁ আৰু ওলাই আমি এফালে কিবা এটা লওঁ বুলি আহিলোঁ পেষ্ট্ৰি 3টা লৈ ল'লোঁ পেক কৰি আৰু পংকজে চাহ একাপ খালে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ কেনেকুৱা লাগিল কমেণ্টত জনাব দেই থেংক ইউ ফৰ ৱাচিং বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ